STCত নামিলোঁ। এয়া বেটেৰীত বহি লৈছোঁ আৰু এতিয়া আমি দুজনী বেটেৰীত বহিলোঁ। এয়া STC পাই বাছৰ পৰা নামিলোঁ, নামি মেলি বহিলোঁ। কি হ'ল তোমাৰ? কি হ'ল? এইটো পিন্ধিব নালাগিছিলে। মানে আমি আহিমগৈ আকৌ এইডোখৰলৈকে আহিমগৈ। এতিয়া আমি গৈ আছোঁ বৰপুখুৰী পাৰ। বৰপুখুৰী পাৰৰ আগেদিয়ে যাম। আমাৰ ড্ৰেছ কৰিব আছে, মেকআপ কৰিব আছে। ওলাই মেলি আহিম আৰু শিৱসাগৰ আটাইতকৈ ধুনীয়া জেগাডোখৰ এয়া আমাৰ বৰপুখুৰী পাৰ। এটা সময়ত আমি কলেজৰ পৰা আহি ইয়াত ৰওঁ, ইমান ভাল লাগে। এয়া বহুত ধুনীয়া গাঁৱৰ পৰিৱেশ। আমাৰ এতিয়া মেকআপ কৰি হৈ গ'ল। এয়া ওলাইছোঁ আৰু এতিয়া আৰু এইফালে ৰিক্সা আহি আছে, ত' যাম আৰু এতিয়া। ভাল লাগিছিলে সঁচাকৈ মই এনেকৈ কান্দিম। ঘৰৰ ওচৰৰ ভণ্টি দেই, আজি ইয়াতে লগ পালোঁ, ভাল লাগিল লগ পাই। ইমান ধুনীয়া প্ৰগ্ৰেম হৈছে ইয়াত, সঁচাকৈ ছাত্ৰ ছাত্ৰী হিচাপে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। ঠিক আছে, আকৌ লগ পাম, বাই বাই। আজি এয়া শিৱসাগৰ ছোৱালী কলেজ হীৰক জয়ন্তী আৰু সেইবাবে আমি সকলোখিনি লগ হৈছোঁ ইয়াতে শিৱসাগৰ গাৰ্লছ কলেজত। তাকে গোটেইখিনি লগ পাইছোঁ, ফটো চটো মানে মাৰিবলৈ আছে তাকে। আৰু ইমান এটা ধুনীয়া পৰিৱেশ, বহুত মানে আগৰ বহুত পুৰণা মানে যিসকল প্ৰাক্তন ছাত্ৰী সকলোখিনি আছে ইয়াত আৰু ভালো লাগিছে। ভাল আছোঁ। কিমান দিনৰ মূৰত লগ পাইছোঁ, একদম মানে 7 yearsৰ পাছত লগ পাইছোঁ আজি, চ' বহুত বেছি ভাল লাগিছে। গতিকে আজি মানে প্ৰাক্তন ছাত্ৰী সোমালোঁ, চ' আজি চবকে লগ পাইছোঁ, ভাল লাগিছে। আৰু ইফালে আমাৰ দুজনী আকৌ ছেম ডিপাৰ্টমেণ্টৰে ডিপাৰ্টমেণ্ট ছেম আছিলে আমাৰ ন? এতিয়া আমি খাবলৈ আহিলোঁ। প্ৰায় 90% টিচাৰে এতিয়া নাই, তেওঁলোকৰ ফটোবিলাক দেখি পেলাই চকু পানী ওলাল, বৰ দুখ লাগিলে। নহয়নে? মোক মানে কয় আৰু মানে মই বিয়া হ'লো, কিন্তু বহুতে মোৰ কাৰণে দৰা এতিয়াও চাই থাকে। মানে অনুষ্ঠানবোৰত লগ পাওঁ, এবাৰ ভাওনা কৰি আছিলোঁ নামঘৰত। আৰু এইফালে আপোনালোকে মঞ্চত দেখিছে ইয়াতে বক্তৃতা দি আছে প্ৰাক্তন ছাত্ৰীসকলে। গতিকে বহুত পুৰণা আৰু বহুত এজেডো হয়। গতিকে তেওঁলোকৰ যিকেইটা স্পীচ গতিকে শুনি বহুত বেছি ভাল লাগিলে। আৰু তেওঁলোকে আগৰ কথাবিলাকে ইয়াতে কৈ আছে, মানে কলেজ টাইমত কি হৈছিলে, কি মানে মানে গোটেই অভিজ্ঞতাখিনি তেওঁলোকে আজি মঞ্চত প্ৰকাশ কৰিছে। তাইক লৈ মই প্ৰায়ে কলেজবিলাকলৈ যাবলগীয়া হয়। আৰু মোৰ সন্মানীয় তেতিয়া বিদ্যালয়ৰ অধ্যক্ষ আছিলে বীৰেণ বৰকটকী ছাৰ, শ্ৰদ্ধা ছাৰলৈ এতিয়াও মনত। আৰু এয়া প্ৰগ্ৰেমৰ মাজতে অকণমান ভাবিলোঁ শিৱদৌলত এপাক সোমাই যাওঁ। আৰু শিৱসাগৰ গাৰ্লছ কলেজৰ একেবাৰে কাষত আছে যিহেতু, চ' এপাক আহি গ'লোঁ আৰু ইয়াতে। অনুষ্ঠানবিলাকত আমি লগ পাওঁ আৰু আকৌ কেতিয়াবা লগ পাম ন? কেতিয়াবা লগ পাম, এনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানে লগ পাই থাকিম। তাকে ভাল লাগে, ভাল লাগিলে। তাকে সকলোকে লগ পালোঁ, ধুনীয়াকৈ দিনটো আজি পাৰ হ'ল। মই ইয়াতে কৈছোঁ দেই, সকলোৱে লগ লাগি আমাৰ ঘৰত এসাঁজ খাবলৈ যাবা। চবকে মাতি ফুৰিছোঁ। আহা, সঁচাকৈ এনেকুৱা কিছুমান মুহূৰ্ত বহুত বেছি ভাল লাগে। আৰু কিমান বছৰৰ মূৰত লগ পাইছোঁ। আৰু সঁচাকৈ কলেজত এনেকুৱা প্ৰগ্ৰেমবিলাক হৈ থাকক, যাতে আমি সকলোকে মানে লগ পাব পাৰোঁ।